জাননে নাজান এইবাৰে ৰঙালীতে ৰং নাই এইবাৰে বহাগৰে বিহুৰ ৰং নাই নাই যে হিয়াৰে আমঠু কোনে বাৰু বুজি পাব ঐ দুখীয়াৰে জীৱনৰে কাহিনী কোনে বুজি পাব ঐ দুখীয়াৰে জীৱন কাহিনী কোনে বাৰু বুজি পাব দুখীয়াৰ জীৱনৰে কাহিনী ঐ আজিকালি ধনী দুখীয়া ঐ মধ্যবিত্ত সকলোকে চলিবলৈ ঐ লাগে মাথো টকাৰহে প্ৰয়োজন ঐ টকাৰহে প্ৰয়োজন বান্ধৈ লাগেহে মাথো টকা কোনে বাৰু বুজি পাব ঐ কোনে বাৰু বুজি পাব দুখীয়াৰে জীৱন কাহিনী ঐ কোনে বাৰু বুজি পাব ঐ দুখীয়াৰে জীৱন কাহিনী এইবাৰ ৰঙালীতে ঐ ৰং নাই নাই যে হিয়াৰে আমঠু দুখীয়াৰে জীৱনৰে কাহিনীবোৰ ঐ কোনে বুজি পাব ঐ ধনীবোৰে বিচাৰে ঐ দুখীয়াৰে বেহাবোৰ সেইবাবে আমি আজি কি কৰোঁ নকৰোঁ লাগে আহিছে বহাগৰে বিহু বান্ধৈ ওচৰে চাবি দুবেলা দুমুঠিৰ বাবে কিয় যে এনে হয় সেয়েহে আমি আমাৰ এয়াই দুখীয়াৰ জীৱনৰে কাহিনী দুখীয়াৰ জীৱন কাহিনী চাউলিকাৰ বাহিৰে একোৱেই নাই চলিবলৈ ইমান টান হৈছে এইদিন বতৰটো বেয়া বৰষুণৰ কাৰণে মানুহজনৰ উপাৰ্জন নাই কি হ'ব বাৰু ল'ৰা ছোৱালী দুটাকৈ একোৱেই নাই সন্মুখত বিহুটো আহি পাইছে এইবাৰ বিহু হয় কি হয় ঠিকান নাই মা অ মা মা অ মা মা অ মা কি হ'ল ৰবি ৰাহুলে সদায় ম'ম' খায় চকলেট খায় মোৰো মন যায় মা সি আজি চাইকেল এখন আনিব মইচোন একোটা খাবও নাপাওঁ মোৰো মন যায় মা মোৰো মন যায় হ'ব খাবা মনৰ ইচ্ছামতে সকলো খাবা সকলো ল'বা ভগৱানেও আমাক চকু মেলি চাব পিছে মা মোৰ ভোক লাগিছে আজি ভাত কিহেৰেনো আজি একো নাই শুন নিমখ তেলেৰে খাবা মা সদায় সদায় এনেকে নাখাওঁ মা 3 দিন ধৰি আলু নহ'লে নিমখ তেল দি ভাত খাব দিছা নাখাওঁ মই মা নাখাওঁ ভাত শুনাচোন নাপায় নহয় আজি এনেদৰে খোৱা কাইলৈ বাৰু মই ভালদৰে তোমাক কিবা এটা ৰান্ধি খুৱাম হয় পিছে কিমান সুদা ভাত খাব ঠিক আছে মা মই তেতিয়াহ'লে আজি নিমখ তেলেৰে ভাত খাওঁ ব'লা ব'লা ভাত বাহাংগে শুন ভৰি হাতকেইটা ধুই তুমি ভাতকেইটা খাই যাব যোৱা কলকেইটা লৈ ওলাইছোঁ কিজানি বজাৰত বিক্ৰী কৰি কিবা এটা কামৰিবা নালাগে মা তুমি বজাৰ যাব নালাগে মই ভাতকেইটা খাই লওঁ তাৰপিছত বজাৰ আজি মই যাম তুমি বেগটো থৈ দিয়া আজি তুমি যাব নালাগে দাদা দাম কিমান কওকচোন 40 টকাকে 20 টকা দিম নে বৰ দামৰ মই নিদো 20 টকা নালাগে তেতিয়াহ'লে কল নালাগে দাদা
মা অ' মা এইয়া বজাৰৰ পৰা আহিলোঁ কলখিনি বিক্ৰী নহ'লেই আজিহে গম পালোঁ দেউতাই যে আমাৰ কাৰণে কিমান কষ্ট কৰে আৰু পইচা উপাৰ্জন কৰিবলৈ কিমান কষ্ট হয় আজিহে গম পালোঁ মা হয় নেকি আজি বুজি পালা তেন্তে পইচা ঘটাটো যে ইমান সহজ নহয় সেইটো কাৰণেই বস্তু লাগে লাগে বুলি কৈ আমনি নকৰিবা আজি কেইদিনমানৰ পৰা দেখিছাই বৰষুণেই বৰষুণ দেউতাই হাজিৰা কৰিব পৰা নাই ক'ৰ পৰা পইচা আনিব ক'ৰ পৰা বস্তু আনিব তোমালোকৰ কাৰণে দেউতাই বস্তু আনিব বিচাৰে কিন্তু টকা নহ'লেতো টকা পইচা নহ'লে নোৱাৰে হয়নে নহয় গতিকে আজিৰ পৰা বুজিলানে হয় মা মই আজিৰ পৰা আনক দেখি বস্তু নিবিচাৰোঁ মা বুজি পালা তেন্তে কিমান যে কষ্ট পইচা ঘটিবলৈ আজিৰ পৰা আনক দেখি নিবিচাৰিবা আনে যি কৰে কৰক আমি তোমালোকক ভালেই পাওঁ মৰম কৰোঁ আমাৰ উপাৰ্জনেৰে আমি তোমালোকক যিমান দিব পাৰোঁ দিম গম পালা আজিৰ পৰা মা গম নিবিচাৰিবা। পালোঁ দেউতাই আমাৰ কাৰণে বহুত কষ্ট কৰে আৰু যিহেতু গম পাইছোঁ এইকেইদিন বৰষুণো দি আছিলে বতৰটো বেয়া দেউতাই এতিয়া হাজিৰা কৰিব যাব নোৱাৰে এতিয়াহে গম পাইছোঁ মা মই আজিৰ পৰা আনৰ নিচিনাকৈ বস্তু নিবিচাৰোঁ আনক দেখি বস্তু নিবিচাৰোঁ মা মই চব গম পাই গ'লোঁ হ'ব দিয়া আপোনালোকে আমাৰ ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব সৰু প্ৰচেষ্টা এটা কৰিছোঁ আমি তিনিওটাই মিলি গতিকে আপোনালোকে সঁহাৰি জনাব বুলি আশা কৰিলোঁ ধন্যবাদ বাই 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 বাই